নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ মই সংগীতাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোক সকলোৱে ভাল পাব আৰু শেষলৈকে চাব বুলি আশা থাকিল। আজি মই বনাব লৈছোঁ লাওৰ এখন তৰকাৰী। লাওৰ এই নিৰামিষ তৰকাৰীখন খাই বহুত ভাল লাগে। আপোনালোকেও বনাই খাই চাবচোন। হয়তো বহুতে বনাই খাইছেই এতিয়ালৈকে, আৰু মইনো কেনেদৰে লাও তৰকাৰীখন বনালোঁ তাকে ভিডিঅ'টো এবাৰ চাওকচোন। এয়া কেৰাহী পাতি ল'লোঁ আৰু কেৰাহীটো গৰম হোৱাৰ লগে লগে মই তেলখিনি দি দিলোঁ, আৰু তেল গৰম হোৱাৰ পিছতে এতিয়া মই ইয়াত কাটি লোৱা পিঁয়াজখিনি দি দিম, আৰু পিঁয়াজখিনি অলপ টাইম এনেদৰে লৰাই ভাজি থাকিম। আৰু এই লাও তৰকাৰীখন খাই সঁচাকৈ বহুত ভাল লাগে। আপোনালোকেও বনাই খাই চাব আৰু কেনেকুৱা লাগে জনাবচোন দেই ভিডিঅ'টো চাই। এয়া পিঁয়াজখিনি অলপ টাইম ভাজি লোৱাৰ পিছতে এতিয়া মই কাটি লোৱা লাও, আলু আৰু দালিখিনি দি দিলোঁ, আৰু এইখিনি অলপ টাইম এনেদৰে লৰাই পিনে ভাজি ল'ম। আৰু ইয়াৰ জোখ অনুপাতে মই এতিয়া নিমখ হালধি দি দিম, আৰু এই নিমখ হালধিখিনি দিয়াৰ পিছত লাওখিনি ভাপতে অলপ মই সিজিব দিম, কাৰণ লাওখিনিৰ পৰা নিজে নিজে পানী ওলাবলৈ ধৰে। আৰু পানীখিনি অলপ টাইম শুকাই লোৱাৰ পিছতে ইয়াত মই জোখ অনুপাতে পানী দি দিম, কাৰণ দালিখিনি সিজিব লাগিব আৰু লাওখিনিও অলপ সিজিব লাগিব যে, সেইটো কাৰণে এয়া লাওখিনি অলপ টাইম লৰাই এনেদৰে ভাপতে সিজিব দিলোঁ, আৰু লৰাই ভাজি থাকিলোঁ যাতে তলত লাগি নধৰে, তাৰ কাৰণে লৰাই থাকিব লাগে। আৰু এতিয়া মই ইয়াত জোখ অনুপাতে পানী অলপ দি দিম। এয়া মই পানী অলপ দিছোঁ, আৰু এই পানীখিনি উতল আহিবলৈ দিম। আৰু লাও তৰকাৰীখিনি বেছি পানী হ'লেও খাই ভাল নালাগে, অলপ থুপথুপীয়া টাইপৰ হ'লেহে ভাল লাগে খাই। আপোনালোকে বা কেনেদৰে ভাল পায় জনাবচোন ভিডিঅ'টো চাই। আৰু এয়া লাও তৰকাৰীখিনিৰ পৰা এতিয়া উতল আহিবলৈ ধৰিছে। পানীখিনি দিয়াৰ পিছত এয়া উতল আহি আছে, আৰু ইয়াত উতল অহাৰ পিছত অলপ ডাঠ হোৱাৰ পিছতে মই ইয়াত খুন্দি লোৱা ৰচুন অলপ দি দিলোঁ, আৰু ৰচুনখিনি দিয়াৰ পিছত অলপ টাইম উতলিবলৈ দিম। আৰু অলপ টাইম উতল অহাৰ পিছত আমাৰ তৰকাৰীখন ৰেডি হৈ গ'ল। এয়া কিবা ধুনীয়া লাগিছে চাওকচোন। আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবচোন। আজি ভিডিঅ'টো ইমানেই আছিলে।